हेलो गाइज এইটো ব্লগিং নহয় আজি বিশেষ এটা কাৰণত মানে ক'বলৈ এই ভিডিঅ'টো মই বনালোঁ যেহেতুকে অসমত আমাৰ আজি দুদিনৰ পৰা আপোনালোকে সকলোৱে জানে গম পায় মুস্তাফিজুৰ ৰহমান তাৰ চেনেল সকলোৱে গম পায় কিমানটা চেনেল আছে মই ইমানখিনি নকলেই হ'ব আৰু লগতে ডিম্পু বৰুৱা লৈ পেলাই ডিম্পু বৰুৱা VS টু মুস্তাফিজুৰ ৰহমান চ' কিমান ছ'চিয়েল মিডিয়া পুৰা মানে অৱস্থা বেয়া কৰি দিছে ইমানে তেওঁলোকে অপেন কৰিলে ইউটিউবে হওক বা ফেচবুকে হওক সেইটো টপিকৰ ওপৰত ভিডিঅ' তামাম আহি আছে চ' একো নাই মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে আৰে ডিম্পু বৰুৱা আমাৰ নিজৰ টেলেণ্ট অসমীয়া যিখিনি টেলেণ্ট ডিম্পু বৰুৱাত তেওঁ ইমানখিনি ভালকৈ তাৰ যিখিনি পাৰফৰ্মেঞ্চ দেখাইছে সেইটো আমাৰ অসমীয়াখিনিৰ কাৰণে গৌৰৱ অসমৰ কাৰণে গৌৰৱ আৰু মুস্তাফিজুৰ ৰহমানে যিখিনি ভিডিঅ' বনাইছে চিনেমেটিক ভিডিঅ' চ' মই তেওঁৰ ভিডিঅ' চাই পেলাই বহুত ভাল পাইছোঁ ন মই নহয় বহুতে ভাল পায় চ' সেই গতিকে আছে মিলিয়ন ভিউৱাৰ্ছ মিলিয়ন ছাবস্ক্ৰাইবাৰ চ' সেই গতিকে ছাপোৰ্ট দিছে ৰাইজে ছাপোৰ্ট দিছে এইটো আপুনি ছাপোৰ্ট দিয়া নহয় মই ছাপোৰ্ট দিয়া কথা কোৱা নাই মই সেইটো সকলোৱে ছাপোৰ্ট দিয়া গতিকে মুস্তাফিজুৰ ৰহমান আজি এনেকুৱা অৱস্থাৰ এনেকুৱা এজন ডাঙৰ ইউটিউবাৰ হ'ল লগতে ইমানখিনি তাৰ কণ ল'ৰা ছোৱালী হওক ইমান মাইনাখিনি ভাইটিকেইটা কেনেকৈ সিহঁতি মই গম পোৱা মতে এজনক কেনেকৈ গাড়ী দি দিছে আৰু কেনেকৈ কৰ্মচাৰী ৰাখি পেলাই কেনেকৈ তেওঁলোকৰ পৰিয়াল কেনেকৈ চলাই আছে চ' চেলুট মই কৰিছোঁ চেলুট এনেকুৱা এজন ইউটিউবাৰ মই ফাৰ্ষ্ট টাইম দেখিলোঁ আৰু মানুহ সঁচাকৈ আগ্ৰহ দিবলৈ লাগে মানুহক উৎসাহ দিবলৈ লাগে মানুহক কেতিয়াও ডেল নকৰিব কেতিয়াও এনেকুৱা ট্ৰল নকৰিব যে মুস্তাফিজুৰ ৰহমানে এনেকুৱা তেনেকুৱা সৰু ল'ৰা ছোৱালী লৈ পেলাই এনেকুৱা ভিডিঅ' বনায় চ' ভিডিঅ' বনোৱাৰ মিনিং এইটোৱে যে তেওঁলোকৰ অৱস্থা পাতি বেয়া অলৰেডি কৈছে দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী বা ধনীয়ে হওক যিয়ে নহওক যেনেকৈ আনিছে যেনেকৈ তেওঁলোকক শিক্ষাৰ এভৰিথিং হাতত লৈ পেলাই তেওঁ প্ৰদান কৰি পেলাই তেওঁলোকক এনেকুৱা এটাৰ প্ৰেক্টিচ দি আছে চ' তাৰ মাজত যদি এনেকৈ কিছুমান মানুহে যদি এনেকৈ যদি আবুল তাবুল বকি থাকে চ' বেয়া কথা বহুত বেয়া কথা আৰু এইটো কথাৰ এইখিনি মই কোৱা গতিকে আকৌ মোক বেয়া নাপাব যে মই এনে বলকি আছোঁ বুলি চ' ডিম্পু VS টুৰ মুস্তাফিজুৰ ৰহমান ভাইটি মিউজিক কোম্পানী তেওঁলোকৰ কথা ক'লোঁ মই এইখিনি VS টু মিনিং সেইটোৱে বহুতে উল্টা পুল্টা কৰি ট্ৰল কৰা লেখীয়াকৈ কৰি আছে চ' সেইবোৰ কৰিবলৈ নালাগে মোৰ মতে আচলতে যেনেকৈ ডিম্পু বৰুৱা হ'ল আমাৰ নিজৰ অসমখনৰ অসমীয়াৰ যিটো ভাষাৰত ভিডিঅ'বিলাক বনায় তেওঁৰ নিজৰ পাৰফৰ্মেঞ্চটো দেখুৱাইছে আপোনালোকক ৰাইজে চায়ো ভাল পায় যিখিনিত সি টেকনিকেলৰ ভিডিঅ' হওক বা ডিম্পুৱে যেনেকুৱা ভিডিঅ' নিদিয়ক চ' বহুত ভাল লাগে আৰু ভাইটি মিউজিক কোম্পানীয়ে যিখিনি ভিডিঅ' বনাইছে চিনেমেটিক ভিডিঅ' হয় চ' সেইখিনি বহুতখিনি মানে ক'বলৈ হ'লে বেষ্ট নম্বৰ 1 কোৱালিটি ভিডিঅ' আৰু যিখিনি ছং লগাইছে মানুহ নোচোৱাকৈ থাকিবলৈ নোৱাৰিব সকলোৱে চাব চ' সেই গতিকে সকলো ৰাইজে তেওঁক ছাপোৰ্ট দিছে পাৰিলে আপুনি ছাপোৰ্ট দিয়ক মানুহক ট্ৰল নকৰিব চ' মই ইমানেই ক'বলৈ আহিছিলোঁ আপোনালোকৰ আগত যদি মোৰ কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু এটা কথা কওঁ যে মুস্তাফিজুৰ ৰহমান তেওঁ হ'ল মুছলমান এজন ল'ৰা আৰু ডিম্পু বৰুৱা হ'ল এজন আমাৰ হিন্দু মানুহৰ ল'ৰা চ' তাৰ মাজত কোনো যাতে তাত এনেকুৱা খেল খেলিবলৈ ট্ৰল কৰিবলৈ নালাগে সি মুছলমান সি বেয়া অমুক বেয়া তমুক বেয়া চ' সেইটো মনোভাৱ অঁতৰাই দিয়ক আপোনালোকে ন সেই গতিকে মানুহৰ উন্নতি কেতিয়াও নহয় যদি আপুনি মনত এনেকুৱা যদি কথাবিলাক কচম কৈছোঁ মই মোৰ ফালৰ পৰা মানুহে কিছুমানে মনত যদি এনেকৈ ৰাখে ন যেনেকৈ ধৰক অমুক এনেকুৱা তমুক তেনেকুৱা চ' সেইবিলাক মেণ্টেলি বহুত বেয়া চ' কেতিয়াও মানুহক হেৰি নকৰিব এনেকুৱা বেয়া চকুৰে কেতিয়াও নাচাব চ' নিজৰো বেয়া আনৰো বেলেগে শুনিলে বেয়া দুখ পাব ন বহুত অন্তৰত দুখ পাব ইমানখিনি কষ্ট কৰা ফলহে সি পাইছে মোৰ ক'বলৈ হ'লে সেই গতিকে মই চেলুট দিছোঁ হাজাৰবাৰ চেলুট কৰিছোঁ এনেকুৱা এজন ইউটিউবাৰ আমাৰ নৰ্থ ইষ্ট নম্বৰ 1 ক'বলৈ গ'লে চ' বহুত ধন্যবাদ তেওঁলৈ চ' আজিলৈ ইমানেই বাই